নমস্কাৰ বন্ধুসকল, এছামিজ বাস্তু শাস্ত্ৰলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে। বন্ধুসকল, আজি আমি আলোচনা কৰিম সৌভাগ্যশালী নাৰীৰ লক্ষণ। সামুদ্ৰিক শাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰৰ মতে কেনেধৰণৰ লক্ষণ আমি সৌভাগ্যশালী নাৰীৰ ওপৰত দেখিবলৈ পাওঁ, সেই বিষয়ে আমি আলোচনা কৰিম। সৌভাগ্যশালী নাৰী কিছুমান লক্ষণ থাকে। সৌভাগ্যশালী নাৰী য'ত জন্ম হয় সেই ঘৰখন ধন সম্পত্তি আৰু সুখ শান্তি বৃদ্ধি পায়। সকল যি নাৰীৰ চুলি গোফ থাকে আৰু চুলিৰ উজ্জ্বলতা থাকে, তেনে নাৰী সৌভাগ্যশালী বুলি গণ্য কৰা হয়। বন্ধুসকল, যি নাৰীৰ জিভাত তিল থাকে আৰু জিভাৰ ৰং ৰঙা হয়, সেই নাৰীক সৌভাগ্যশালী বুলি গণ্য কৰা হয়। বন্ধুসকল, যি নাৰীৰ ভৰিৰ আঙুলি গোলাকাৰ, গুঠিকা আৰু শকত হয়, তেনে নাৰীক সমৃদ্ধিশালী বুলি গণ্য কৰা হয়। বন্ধুসকল, যি নাৰীৰ ভৰিৰ তলুৱা পিছল হয় আৰু ভৰিৰ তলত কোনো ধৰণৰ ফটা চিটা নাথাকে, তেনে নাৰীক সৌভাগ্যশালী বুলি গণ্য কৰা হয়। বন্ধুসকল, যি নাৰীৰ কপাল বহল হয় আৰু কপালত 5ডাল ৰেখা অংকন হয়, সেই নাৰীক সৌভাগ্যশালী বুলি গণ্য কৰা হয়। বন্ধুসকল, যি মহিলাৰ হাত দীঘল হয়, তেওঁলোকৰ হাত আঁঠুৰ ওচৰলৈকে গৈ পায়গৈ, তেনে নাৰীক ভাগ্যশালী নাৰী বুলি গণ্য কৰা হয়। বন্ধুসকল, যি নাৰীৰ কাণ দুখন ডাঙৰ, তলৰ ফালে জোঙা আৰু ওপৰৰ ফালে বহল হয় আৰু কাণত কোনো ধৰণৰ নোম নাথাকে, তেনেকুৱা নাৰীক সৌভাগ্যশালী বুলি গণ্য কৰা হয়। তেওঁলোকে ধনী, ৰূপৱান আৰু ধনৱানো হয়। বন্ধুসকল, যি নাৰীৰ দুডাল চেলাউৰিৰ মাজত তিল থাকে, তেনে নাৰীক সৌভাগ্যশালী বুলি গণ্য কৰা হয়। বন্ধুসকল, যি নাৰীৰ ধুঁতুৰিত তিল থাকে, তেনেকুৱা নাৰীক সৌভাগ্যশালী বুলি গণ্য কৰা হয় আৰু লগতে তেওঁলোকে ৰূপৱানো হয়। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।